हेलो एवरीवन की खबर आशा करिछु সকলো ভালে আছে আৰু ৰঙালী বিহু সকলোকে শুভেচ্ছা থাকিল যেহেতু ইমান দিন আপোনালোকে গম পাইছে মই একো ভিডিও আপলোড কৰা নাই যেহেতু মোৰ ঘৰৰ পৰিস্থিতি ইমান ভাল নাছিল হেতু কাৰণে মই ভিডিও আপলোড কৰা নাই তো আজি উলাইছো যেহেতু বিহু শুটিং যাও আৰু হৰুহুৰা আপোনালোককো দেখাই যাম কত কি কৰিম সকলোখিনি দেখাম মোৰ ব্লগটো এতিয়াৰ পৰা মই ষ্টাৰ্ট কৰিছো আপোনালোকে হেকলকে চাব আমি মানে ভিডিও শুট কৰি তো আমাৰ লগত আহিছে ধৰ আমাৰ এই ভাইটিহঁতি সো মই দেখাই দিছো জেগাবোৰ আপোনালোকক ইমান সুন্দৰ জেগা হেল্ল' গাইছ আমি এতিয়া আহি পাই গ'লো ইয়াত এই দিনটো আমি ইয়াত শুট কৰিব আহিছোঁ সো আপোনালোকক জেগাটো অলপ দেখাই দিম একদম বহুত সুন্দৰ জেগা আপোনালোকো আহিব পাৰিব ইয়াত এফালে আমাৰ দীপাংকৰ ভাইটি কেমেৰামেন তাৰপিছত এই আমাৰ ভাইটি মই নামটো নাজানো যে বিটুবন এ লগত আহিছে সেইফালে আছে বহুত ধুনীয়া বহুত সুন্দৰ জেগা সাংঘৰ আছে ইয়াত বেছি ৰদ দিলে ইয়াত মানুহ জিৰাবও পাৰে অলপ অলপ ইমানে ধুনীয়া জেগাটা মানে বহুত ভাল লাগিছে আমি আহি পাই গ'লহি আৰু অহা পাছত একদম সবে নিজৰ নিজৰ কামত ব্যস্ত আমাৰ ভাইটি এফালে কেমেৰা লৈ একদম লাগি গ'ল আৰু শ্বুট কৰিবলৈ তাৰপিছত তাই দেখাই আছে আৰু কেনেকুৱা কি কৰিব লাগিব মইতো ইমান ভালকৈ নাজানো তাৰপিছত ভাইটিয়ে কৈছে নাচিব লাগিব দেই বুলি বহুত দিন হ'ল নচা নাই সেইটো কাৰণে মানে নাচিবতো লাগিবই আহিছোঁ যেতিয়া ইমান সাজি কাচি অলপ নাচিব লাগিবই নানাচিলেনো কেনেকৈ বিহু বিহু লাগিব হয় সৌফালে দেখিছেনে ইয়াত সৰু সুৰা ফিচাৰী এখনো আছে ফিচাৰী নহয় পুখুৰী হয় ক'ব নোৱাৰি তাৰপিছত এইফালে জিৰাবলৈ একদম সৰু সৰু ধুনীয়া চাংঘৰ বনাই বনাই থৈছে তাৰপিছত ইয়াতো অলপ মানে লৈ লৈছোঁ আৰু ভাল লাগিছে জেগাবোৰ চাই হেতু কাৰণে ইয়াতো অলপ ফটো লৈ লৈছো আৰু ভাল যোনটো ভাল হয় আৰু হেতুৱে থম আৰু ইয়াত বলে আগতে সৰু সুৰা ৰিসৰ্ট খুলিছিলে যেহেতু ভালকৈ নচলিলে এইটো ব্ৰহ্মপুত্ৰ নদীৰ কিনাৰত আছে ইয়াত পানী হৈ যায় বহুত হেতু কাৰণে ইমান ভালকৈ নচলিলে তথাপি ইয়াত ফটো মাৰিবলৈ মানে শুকান দিনত বহুত ভাল আছে জেগা সৰু সুৰা ঘৰ বনাই থৈছে ইমান ধুনীয়া জিৰাবলৈ তাৰপিছত সেই সৌফালে দেখিছেনে এই চাংঘৰ হয় আমি তালৈকে যোৱা নাই বাৰু যাম তালৈকে যাম তাতো অলপ উঠি মানে ফটো মাৰিম আমাৰ ফটো শ্বুট কৰি হোৱাই নাই যেহেতু ইমান গৰম লাগিছে ৰ'দো দি আছে আমনি লাগি গৈছেগৈ আৰু পোজ দি তাৰপাছত এইফালে আৰু অকণমান আগলৈ যাম বুলি ভাবিছোঁ আৰু আগত আৰু কি আছে চাওঁ তাৰপিছত অলপ আগত গৈ দলং এখন পাইছোঁ আমি সেই দলংখন পাৰ হৈ আমি গৈ আছোঁ আৰু সেইটো গম পাই ব্ৰহ্মপুত্ৰ সাইডে আৰু মানুহবোৰ প্ৰায়ভাগ শাকৰ খেতিয়ে কৰে ইয়াত বিভিন্ন ধৰণৰ শাক পাচলি পাব আপোনালোকে আহিলে সেয়া আহি আমি পালোহি এতিয়া আমাৰ বেলেগ জেগাত আহিলোঁ আমি ইয়াত আমি অলপ দেৰি ৰৈ পেলাই আকৌ আমাৰ নিজৰ কামত আমি ব্যস্ত হৈ যাম আমি গাড়ীৰ পৰা নামি এতিয়া নিজৰ কামত ব্যস্ত হৈ গ'লোঁ আকৌ ফটো শ্বুট কৰিছে ভাইটিয়ে তাৰপিছত এইফালে মানুহ এঘৰ আছিলে এই মানুহ ঘৰত সোমাই মেলি মানে পাৰ্মিশ্যন লোৱা নাই আৰু চিধা সোমাই গৈছোঁ আৰু একো মানুহ চানুহ দেখা নাই সেইটো কাৰণে চিধা ভিতৰত সোমাই গ'লোঁ আৰু চ' হেল্ল' এভৰিৱান আমাৰ ইয়াত যিহেতু আমি কৈছিলোঁৱে ফটোশ্বুটৰ কাৰণে অহা হৈছিলে আমাৰ এতিয়া ফটোশ্বুট হৈ গ'ল তো আমি এতিয়া যাবলৈ ওলাইছোঁ যিহেতু আমাৰ দীপাংকৰ ভাইটি আছে সকলোৱে যদি আপোনালোকৰ কাৰোবাৰ ফটোশ্বুট বা বিয়া চিয়া এইবিলাক মানে আমাৰ ভাইটিয়ে চব কৰে চ' এইফালে আমাৰ ভাইটি এইফালে চাওক আমাৰ ভাইটি মানে বিয়া চিয়াত ফটো চব শ্বুট কৰে তো বহুত ধুনীয়া কৰে আপোনালোকক পাৰিলে ইয়াত মানে ভাইটিক কণ্টেক্ট কৰিব পাৰা
তো ইমানতে মই ব্লগটো শেষ কৰিছোঁ বাই বাই